हम लोग का अभी शुरू हो गया है वंदे मातरम, वंदे मातरम। Oh my God. हेलो एवरीवन, वेलकम बैक टू माय यूट्यूब चैनल रनी ब्लग्स। आपनालोकले আজি নতুন এটা ভিডিও আনিছো। ভিডিওটো বহুত ধামাকা হ'ব গৈ আছে, কাৰণ আজি আমি গৈ আছো ৰিপাব্লিক ডে 26 জানুৱাৰী। আজি অলপ গধূলি টাইমতে ওলাই আহিছো। চ' ভিডিওটো একেবাৰে লাষ্টলৈকে চাই থাকক, কাৰণ আজি আমাৰ লগত আহিছে আটাই প্ৰাঞ্জল, তাৰপিছত আৰু আছে ৰাতুল, তাৰপিছত আমাৰ সকলোৱে চিনি পোৱা এই আহক ভাস্কৰ গুলি। চিনি পোৱা আছে যদি কমেণ্ট কৰিব। এই ভাস্কৰ গুলিকটো চবে চিনি পায়, হ'লেও মানে যোনে যোনে চিনি পায় কমেণ্ট কৰিব। তাৰপিছত একেবাৰে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক, বহুত ধামাকা होने जा रहा है। ফাইনেলি বগীবিল ৰোডলৈকে আহি পালোঁ, কিন্তু আমি প্লেনিং কৰা নাছিলোঁ যে বগীবিললৈকে যাম বুলি, কিন্তু হঠাতে আমি কোলাজান ৰোডলৈকে আহি পালোঁ। চ' এতিয়া আমি ডাইৰেক্ট বগীবিললৈকে যাম। বগীবিলত কিবা কিবি চলি আছে বোলে, গতিকে ভিডিঅ'টো চাই থাকক, মজা হ'ব, মানে বহুত ধামাকা হ'ব গৈ আছে ভিডিঅ'টো, কাৰণ তাত কি চলে আৰু আপোনালোকে জানে তাত কি কি আছে, পৰিজনত কিবা কিবি চলি আছে। চ' গৈ পাম আপোনালোকক। সেইখন আগত এনেকুৱা ধুনীয়াকৈ এটা তেল ডিপু বনাইছে নহয়, অলপ ধুনীয়াকৈ বনাইছে আৰু বেলেগতকৈ বেলেগ, মানে কি ক'ম আৰু এনেকুৱা আমাৰ চিলাপথাৰত এনেকুৱা নাই মানে, গতিকে এইটো নতুনকৈ বনাইছে। চব বহুত ভাল লাগিছে, চাওকচোন ইমান যে ধুনীয়া। অ' মাই গড, হাইৱে ওচৰত। অ' মাই গড, সেইটো আমি আপোনালোকে যদি কোলাজানৰ পৰা যদি বগীবিল হৈ যায়, তেতিয়া এইটো ডিপুটোক লগ পাব। আজিকালি ৰিজৰ্ট হৈ পৰিছে, কাৰণ দিনটো এনেকুৱা হৈ গৈ আছে, মানে ৰিজৰ্ট ক'বলৈ গ'লে মানে গোটেই আমাৰ চিলাপথাৰখন ৰিজৰ্ট। লেখাবালি গ'লে ৰিজৰ্ট, ডিমৌ গ'লে ৰিজৰ্ট, আৰু বগীবিল গ'লে ৰিজৰ্ট। চাওক না ইমান ধুনীয়া, কি ক'ম আৰু, মানে সেইদিনা আমি দেখাই নাছিলোঁ যে এতিয়া নতুনকৈ কি মজাকৈ বনাই লৈছে, কি ক'ম আৰু। এই আমাৰ চিলাপথাৰখন এনেকুৱা ডেভেলপ উন্নতি পথলৈকে গৈ আছে, কি ক'ম আৰু। চাওক এইটোৱেই ৰিজৰ্ট, চাওক। অ' মাই গড, মাই গড। এতিয়া আমি ফাইনেলি বগীবিল ব্ৰিজ তললৈকে আহি পালোঁ। ইমান যে ধুনীয়া প্ৰাকৃতিকৰ দৃশ্য, তাৰপিছত এইখিনিত চাই, মাই গড, বহুত ভাবিবলগীয়া কথা আৰু। আজি যে ইমান মানুহ আহিছে, এটা কি ভাবিছোঁ তামাম নে? তামাম। আজি আমলোকে তামাই হোনে ৱালা হে। এইটো চাওক কি দোকান দি আছে ইয়াত, কি কাপোৰ কানি দোকান আছে, চাওকচোন। এইটো আমাৰ মিচিঙৰ ট্ৰেডিশ্যনেল ড্ৰেছ হয়, কিনিবও পাৰিব, পিন্ধিবও পাৰিব। এইখিনি ফুল প্লেন টাইম ডেৰ কাৰণে লাগিব নেকি, বাট কিয়া কৰো। অ' মাই গড, অ' মাই গড। এইটো চাওক, আমাৰ এইটো ঘোঁৰা আছে, ঘোঁৰাটো উঠিব পাৰিব বগীবিল ব্ৰিজত। ঘোঁৰাত উঠি এনজয় কৰিব পাৰিব, মজা লাগিব। এতিয়া আমাৰ ৰাতুল এটাই উঠিব। চ' रिपब्लिक डे के लिए भी होगा ना। वाओ, अभी रोनी भैया उठेंगे अभी घोड़े के ऊपर। चढ़ जा भाई। एकदम এতিয়া মই ঘোঁৰাটোকে রাইড কৰিম আজি, বেলেগতকৈ বেলেগ রাইড কৰিব। हॉर्स पावर दिखाने जा रहे हैं आज, एकदम মজা হ'ব মানে। या 1 2 3 गो। ये दे 1 2 3 वाओ। वंदे मातरम, वंदे मातरम। चल मेरी गोरे, टिक टिक टिक। जब मेरी ज़मीं
এতিয়া আমি ব্ৰহ্মপুত্ৰৰ ওপৰত এক্সপ্ল'ৰ কৰিম, নাৱৰ ওপৰত কি ফেৰী নে পাইতাৰ কি কৈ জানো নাজানো আৰু। এতিয়া আমি মজাকৈ এক্সপ্ল'ৰ কৰিম ব্ৰহ্মপুত্ৰ নদীখন। বেছি নহয়, অলপ 5-6 মিনিটৰ কাৰণে আমি এক্সপ্ল'ৰ কৰিম। মজা হ'ব, চাই থাকক। মাই গড, মজা হ'বনে? मजा आएगा ना भाई, मजा आएगा ना? मजा आएगा। आज पहली बार हम लोग ट्राई करने वाला है। ফিলিংস বহুত মজা লাগি আছে। ফিলিংসটো কি ক'ম আৰু, এই ফটোশ্বুট চলি আছে। আমাৰ এতিয়া ষ্টাৰ্ট হ'ব আৰু মজা। आज पहली बार हम लोग ट्राई कर रहा है। फेरी है ना पाइतर है, ये फेरी है ना पाइतर है। हाँ, हम लोग का अभी शुरू हो गया है। ओ माय गॉड, हम लोग पहली बार, क्या बोलेगा, और पहली बार मेरा लाइफ में। ओ माय गॉड, हम लोग का ये भाई पुरी भाई जो वीडियो बना रहा है, मजा आ रहा है ना? ओ माय गॉड, साउंड ভালকে আহিছে নে নাই ক'ব নোৱাৰো, কাৰণ বহুত বতাহ দি আছে, তাৰ পিছত সাউন্ডো আহি আছে পাইদাৰৰ। বহুত ভাল লাগি আছে। ও মাই গড, ও চাওক না, ও মাই গড, বগীবিল ব্ৰিজৰ তলত, আমি ব্ৰিজৰ তলত। वापस जा न सका। ভাস্কৰ কুলি বহুত ভয় খাই আছে থিয় হ'ব কাৰণে। ইও থিয় হ'ব মন গৈ আছে, কিন্তু থিয় হ'বলৈ বহুত ভয় খাই আছে। তাৰে কপি থিয় হৈ আছে। মাই গড, ফিলিংছ একদম দিবলৈ হ'ল। চব ঘূৰিলোঁ। অ' মাই গড, নামিবলৈ বহুত ভয় খাই আছোঁ। ৰ ভাই, এই পিনিৰ পৰা মই নামিম। ঐ কাই এটা কি লাগিব, কাই বল নামি যাম আৰু। এতিয়া আমি একদম উঠি চালোঁ, কি মজা লাগিছে। অ' মাই গড, ফিলিংছ মজা। কিন্তু আপোনালোকে এনেকুৱা কৰি চাব, बहुत ভাল লাগিল বগীবিলত আহি। কেনেকুৱা লাগিছে? बहुत ही ज्यादा मजा लग रहा है, थोड़ा डर भी लगा था उसका। हाँ, पाइतर बोलता है ना। हम लोग का टाइटैनिक, চৌথা টাইটানিকৰ ওপৰত আমি উঠিছিলোঁ। মানে বহুত ভয়ো লাগিলে, ভালো লাগিলে, কি ক'ম আৰু, মজা লাগিলে। তো আপোনালোকে এনেকুৱা কি আৰু বগীবিলত আহিবি, এইবিলাক চব এক্সপ্ল'ৰ কৰি চাবি আৰু কেনেকুৱা মজা লাগে আপোনালোকে ফিল কৰি চাবি। আমি অলপ ইয়াত কি আছে আমি এক্সপ্ল'ৰ কৰি চালোঁ। তাৰপিছত আৰু আগত আছে কি আছে, তো চাব যাম। আপোনালোকে চাই থাকক, একদম মজা লাগিব। আগতো বহুত ধুনীয়া জেগা আছে, আপোনালোকে চাই থাকক। এতিয়া অলপ আমি আগলৈ গুচি আহিলোঁ। কিমান মজাকৈ ডান্স কৰি আছে চাওক আপোনালোকে। অ' মাই গড, এইটো চাওক, বগীবিলৰ এইটো কি কয়, পূব চাইডত আৰু পূব চাইডত। অ' মাই গড, এইখিনিতে ইক' ৰিজৰ্ট আছে। ইক' ৰিজৰ্টটো ইমান ধুনীয়া। ইক' ৰিজৰ্টটো কোনটো চাইডত আছিলে? অ' মাই গড, এইটো চাওক। অ' মাই গড, কি মজা, একদম ভাল লাগিছে আৰু চাই বহুত ভাল লাগিছে। তাৰপিছত আমি গৈ আছোঁ আগলৈ। ধুনীয়া কাৰ, অ' মাই গড, ৰেচিং কাৰ একদম মডিফাই কৰিছে ৰেচিং কাৰৰ দৰে। ইয়াতো ট্ৰেফিক জাম লাগি গৈছে নে? ট্ৰেফিক জাম নহয়, ফটোশ্বুট চলি আছে। অ' মাই গড, আজিৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰিব। তাৰপিছত কোনে ছাবস্ক্ৰাইব কৰা নাই, নতুনকৈ চাই আছোঁ, সিহঁতে ছাবস্ক্ৰাইব কৰি যাব। তাৰপিছত শ্বেয়াৰ কৰিব, লাইক কৰিবলৈ নাপাহৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এনেকুৱা ভিডিঅ' মই আগে পিছে আৰু ভাল ভিডিঅ' দি থাকিব চেষ্টা কৰিম। তাৰপিছত আপোনালোকেও মোক ছাপোৰ্ট কৰি যাব। আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি যাওক। তাৰপিছত আজিৰ দিনটো ৰিপাব্লিক ডে হয়। গোটেই ভাৰতবৰ্ষতে চবে মানুহে ফূৰ্তি কৰি আছে, জেগা চাব গৈ আছে। পিছত এনজয় কৰিব লাগে। আমিও অকণমান টাইম ওলাই আহিলোঁ বগীবিল ব্ৰিজখন চাবলৈ। এনজয় কৰিলোঁ, বহুত এনজয় কৰিলোঁ। আজিৰ ভিডিঅ'টো ইমানতে ৰাখিছোঁ। বাই বাই কলিকতা।